হাই শুনা পাইছা ওকে সো আমি এটা কি কৰিম পডকাষ্ট ও মাই গড এইটো ইন্ট্ৰো মিউজিক মানে কি গান ইয়েছ এইটো মানে আমি ভিডিঅ'টো তুমি বহা 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 ভালকৈ বহা অঁ নাই হাতখন দিব পাৰে ইয়াতে একো নহয় য়েছ গুড জব আৰু তাঁৰডাল নাটানিবা হ'ব মাইকটো জেগাত আছেনে অলপ তলত ভালকৈ বহিবা নেকি তুমি ভৰিখন মেলি কেনে নবহা কিয় ভয় খাইছা নেকি দেউতাৰ লগত পডকাষ্ট কৰিব বুলি খোজাইছে মই কামুৰি আছে মই ক'ৰ পৰা আহিলে মই ধূপ লগাই দিম ৰ'বা নেক্সট টাইম হ'ব নেক্সট টাইম আহিলে এটাও মহ সোমাব দে এতিয়া আমি আহোঁতে আমি যেতিয়া সোমালোঁ মানে তুমি দেখিছা এবাৰ তুমিও বজাবা ঠিক আছে ঠিক আছে এইটো বজাই দিয়া এইটো টিপা এইটো বিটো টিপা হৈ গ'ল এতিয়া শান্তিত বহা এতিয়া তুমি মোক এটা কথা কোৱা তুমি যে ক'লা কালি আজি বিহু আছিল বুলি মোক কালি কৈছিলা তো আজি স্কুল যোৱাৰ পিছত কি কৰিলা স্কুলত অঁ মানে যোৱাৰ লগে লগে কি কৰালে আজি যোৱাৰ লগে লগে অলপ দেৰি খেলিলোঁ তাৰপিছত হেৰি জ্বলালোঁ মেজি জ্বলাই দিলা নেকি অঁ জ্বলোৱা ভিডিঅ'টোতো দেখা নাই ফেচবুকত দিছে নেকি ফটোৱে দিলে জ্বলোৱা ফটো দিছে ভিডিঅ' কৰা নাছিলে আৰু ছাৰজনে কি কৰিলে ছাৰজন কোনে জ্বলালে কোনে তোমালোকে জ্বলাইছিলা নেকি আমি জ্বলোৱা নাই মেমবিলাকে জ্বলাইছে অঁ গোটেইবোৰ মেমবোৰে জ্বলাইছে তোমালোক দূৰত বহি আছিলা ক'ত জ্বলাইছা মাজৰখিনিত জ্বলাইছিল নেকি মাজৰখিনিত নহয় অ'কে কোনখিনিত চকী থাকে যে এইখিনিত আচ্ছা মানে অ'কে কোনখন কৈছে জানা এই আমি যে পেৰেণ্টছ টিচাৰ্ছ মিটিঙত গ'লে যে বহু যে তাতে নহয় মাজৰ নহয় চাইডৰখনত মানে ভেনৰ বেবীকেইটা যে সেইফালে ৰখি থাকে অ'কে তাতে জ্বলাইছে অ'কে তো জ্বলাওঁতে কি নমো সেৱা কৰিছা সেৱা কৰিব দিছিল নে নাই কৰিব দিয়া কৰিব দিয়া নাই মেমহঁতে কৰিলে অ'কে নাই ঠিকে আছে ভালে মেমহঁতে কৰিছে যদি ভালে এতিয়া আমাৰ বিহু কেতিয়া ছেকেণ্ড মানডে নে টিউজডে নে ৱেডনেছডে জানানে নাজানা এইটো বিহুত কি কৰে কোৱা এইটো কি বিহু হয় এনি আইডিয়া মই এনেই সুধিছোঁ তোমাক মামাৰ ফালে চাব নালাগে এনেই জানা নেকি তুমি মই সুধিছোঁ বাই দ্য ৱে সেইবোৰ বাদ দিয়া এতিয়া তুমি মোক কোৱা তুমি কিমান ইয়াৰ্ছ অ'ল্ড 5 years old এতিয়া মোৰ 6 চলি আছে হয় নেকি আৰু 6 কেতিয়া হ'ব তোমাৰ বাৰ্থডে কেতিয়া বতাও নাজানা এফালে চোৱা মোৰ ফালে চোৱা 14th August 14th August বুজি পালা ঠিক আছে এতিয়া তুমি কোৱা কি হ'ল এইটো নিপিন্ধা আৰু ঠিক আছে হ'ব দিয়া নিপিন্ধা যদি ডেটছ ফাইন পিন্ধিবা খোলা মেলা কৰি থাকা যে এইফালে মাতটো আহে এইফালে বেয়া এটা দি নচলে সেইটো মই নতুন এটা কিনি আনিম হ'ব এতিয়া পিন্ধি থাকা একো নাই ভাল তেতিয়া তুমি গম পাবা মোৰ মাতটো কেনেকৈ আহিছে তোমাৰ মাতটো কেনেকৈ আহিছে হয়নে নাই এতিয়া তুমি কথাটো কোৱাচোন কিবা এটা কোৱা তেতিয়া তুমি শুনা পাবা 14th August yes শুনা নাপাওঁ মই এক্সাইটেডো শুনা পাইছা এক্সাইটেড শুনা পোৱা নাই গান এটা বজাচোন
কে শুনা পাইছা নাই পোৱা মিছা কথা এবাৰ মিছা কথা কৈ থাকে তাই হাঁহি দিওঁতে মই গম পাই গৈছোঁ তুমি মিছা কথা কৈছা আৰু আমাৰ পডকাষ্টটোৰ নাম কি তুমি জানানে নাজানা নাজানো মই কোৱাই নাই সেইফালে চাই কথা নক'বা মাইকৰ ফালে কথাটো ক'বা নহ'লে শুনাই তুমি এইমাত্ৰ নাজানো বুলি কওঁতে শুনা পাইছিলা মই এতিয়া মোৰ কথাটো শুনা পাইছা নেকি তুমি ভালকৈ শুনা পাইছানে এতিয়া ভালকৈ শুনা পাইছা এতিয়া ভালকে শুনা পাইছোঁ এইটোৱে তুমি তেতিয়া মাইকত ক'লেহে ভালকৈ শুনা পাবা বুজি পাইছা বুজিছানে নাই আৰ ইউ আণ্ডাৰষ্টেণ্ডিং তুমি কি ভয় খাই আছা নেকি পডকাষ্ট মানে কি জানা এনেকৈ দুটা ফ্ৰেণ্ডছ তুমি আৰু মই ফ্ৰেণ্ডছ হয় নে কি হয় ডেটা বেবী আমি ফ্ৰেণ্ডছোতো হয় নাই একদমেই নহয় নেকি বাট উই আৰ ফ্ৰেণ্ডছ অলছ' তুমি কি ডেটাক চব কথা নোকোৱা মানে কোৱা নে নোকোৱা নে মামাক কোৱা চব কথা এতিয়া মামাক ক বুলি কওঁতে কমকৈ শুনা পালানে মাইকটোত ক'বা কথাখিনি সেইটোৰ লগত খেলি নাথাকিবা মই তোমাক খেলিবৰ কাৰণে কিবা এটা দিব লাগিব ন হাতত এইটো লোৱা এইটো বেছি তেৰ কৰি থাকিলে কিন্তু আৱাজ আহি থাকিব কটোৰ কাটাৰ মাইকত আহেতো জানানে মাইকত আৱাজটো গৈ আছে আৰু ৰেকৰ্ডিঙো হৈ থাকিব অঁ পডকাষ্টটোৰ নাম কি নাজানা তুমি মই কোৱাই নাই তোমাক কেনেকৈ গম পাবা লাইফৰ আড্ডা কোৱাচোন অঁ লাইফৰ আড্ডা মানে কি হ'ব পাৰে কোৱাচোন আড্ডা মানে কি কোৱাচোন জানা নেকি অঁ আড্ডা মানে কি আড্ডা নাজানো তেতিয়া অলপ ভাবাচোন মানে কি হ'ব পাৰে আড্ডা মানে কি হ'ব পাৰে আদা এই খোৱা আদাটো কৈছা নেকি সেইটো নহয় অঁ বৰ লাগিলে নেকি তোমাৰ বৰ হৈ গ'লা নেকি মাইকটোৰ পৰা দূৰত গ'লে কেনেকৈ শুনা পাব কোৱাচোন অঁ ইয়াতে লৈছোঁ তেতিয়া ক'ব পাৰিবা ন অঁ গুড তুমি এটা কথা কোৱা তোমাৰ বেষ্ট ফ্ৰেণ্ডছ কেইটাৰ নাম কেইটা কি কি নে এটাই বেষ্ট ফ্ৰেণ্ড আছে নে তিনিটা আছে নে পাঁচটা আছে নে চাৰিটা নে কেইটা আছে তিনিটা মানুহৰ এটাহে বেষ্ট ফ্ৰেণ্ড থাকে বাছ ইহঁত তিনিটা আৰু কোনোবা আছিল বুলি কৈছিলে নিতাৰা আৰু নাদিয়া 5টা নাদিয়াও তোমাৰ বেষ্ট ফ্ৰেণ্ড নেকি চবতছে বেষ্ট ফ্ৰেণ্ড কোন এই পাঁচটাৰ ভিতৰত বেষ্ট কোন হয় মানসী অ'কে আজি মানসী আৰু তুমি একেলগে এখন ফটো তুলিছা ন মেজিটোৰ কাষত কোনে তুলিছে অঁ মানসীৰ মামাই কিনি দিছে অ'কে এনেকৈ কৰি থাকিলে আমাৰ ৰেকৰ্ডিংটো কোনো শুনিবই নোৱাৰিব জানানে আমাৰ ৰেকৰ্ডিংটো কোনো শুনিব নোৱাৰিব তাৰপিছত মামা আৰু দেউতা পিছত কৰিব মই প্ৰথম চাই আছোঁ বস্তুটো কেনেকৈ হ'ব তুমি মোক এটা কথা কোৱা আমি যে ডুবাই গৈছিলোঁ যে মনত আছেনে ডুবাইত কি কৰা মনত আছে তোমাৰ কোনটো বস্তু মনত আছে ডুবাইৰ সেইটো কথা কোৱাচোন পাৰ্কখনত গৈছিলোঁ যে মনত আছে প্লেন এখন দেখা পাইছিলোঁ যে আছেনে নাই ফুলৰ গাৰ্ডেনটো আছিল যে ফ্লাৱাৰ গাৰ্ডেনটো আছিল যে মনত আছে আৰু কি মনত আছে ডুবাইত চবতছে বেছি তোমাৰ সেইটোৱে ভাল লাগিছিল নেকি ডলফিন শ্ব'টো আৰু চবতছে বেষ্ট আৰু আমি ক'ৰবাত গৈছিলোঁ নহয় কিবা কিবি চাব গৈছিলোঁ যে আৰু হেৰিটো পাহৰি গ'লা নেকি এনেকৈ যে এটা খটখটকৈ আহিছিল যে তোমাৰ কাষত যে এনেকৈ আহিছিল যে এতিয়া মনত পৰিছে ৰবটটো কি কৰিছিল তোমাৰ কাষত আহি কেনে কোৱাচোন
মনত আছেনে অলপ মনত কৰাচোন কি কৰিছিল এনেকৈ এনেকৈ তাৰপিছত এনেকৈ আহি কেনে কি কৰিছিল আহি কেনে অঁ ভালকৈ পিন্ধি লওঁ ৰ'বা ঠিক আছে গৰম লাগিছে নেকি ইমান জোৰে উশাহ ল'লা বৰ লাগিছে পানী খাম পানী খাবা এবাৰ হৈ গ'ল আৰু কৰিবনে পডকাষ্ট নকৰা নকৰোঁ মামা দেউতা কৰিব লাগিব তাই হৈ গ'ল বৰ হৈ গ'ল চলো থেংক ইউ ছ' মাছ Thank you so Thanks for much. coming to my podcast. Bye-bye. Bye. Have a great day. Have a great day. Bye-bye. See ya. Bye-bye. See ya.